আমি এটা কেক অৰ্ডাৰ দিছোঁ, কেক আনিবলৈ যাই আছোঁ। আমি ইতিমধ্যে দোকানটো পাই যাম। আমাৰ এটা বন্ধু, এটা ইউটিউবাৰ হয়, তাইও ইউটিউবাৰ হয়, তাৰ আজি বাৰ্থডে আছে। আমি বাৰ্থডে দিম, কি দিম বুলি ভাবিছিলোঁ যে এটা কেক দিম। আজিকালিতো আমি এতিয়া পাই গ'লোঁ DOCৰ পৰা লেফ্ট ছাইডত অলপ দূৰ গ'লে আমি দোকানটো পাই যাম। দোকানটোৰ নামটো বা কি আছিল মই পাহৰি গ'লোঁ। দোকানটোৰ কেছ মেম'টো আমাৰ লগত আছে, আমি আপোনালোকক দেখাই আছোঁ। দোকানটোৰ ভিতৰৰ পৰা যাই কিনে আমি কেকটা লৈ আহিম। তাৰপিছত আমি কিবা আজি ষ্টাইল কৰি কিনে তাৰপিছত যাম বাৰ্থডে পাৰ্টি খাবলৈ। সেই দোস্ত আপোনালোকে চাই থাকক। আজি দিনৰ মূৰত আজি ফূৰ্তি কৰিম। লকডাউনৰ কাৰণে আমি ইমান এটা ফূৰ্তি কৰিব পৰা নাই, আজি বহুতখিনি ফূৰ্তি কৰিম। ৱাও, আমি পাই গ'লোঁ দোকানটো। এতিয়া আমি বাইকটো পাৰ্কিং কৰিম। এইটো দোকান হয়, আপোনালোকক দেখাই আছোঁ। ৰচনা দোকানটোৰ নাম হয়। আমি ইয়াতে কেক বনাব দিছোঁ। কেকটো এতিয়া লওঁ আমি, আপোনালোকে চাই থাকক। আমি দোকানৰ ভিতৰত যাই আছোঁ। চাগে আমাৰ কেকটো ৰেডি হৈছে, আপোনালোকক দেখাই আছোঁ। আমি এতিয়া দি আছোঁ, এই কেছ মেম'টো দিলোঁ। আমাৰ কেকটো ৰেডি হৈছে। অলৰেডি আমাৰ কেকটো ৰেডি কৰি আছে, আপোনালোকে পেকিং কৰি আছে, চাই থাকক। দেখাই আছোঁ কেকটো ৰেডি হৈছে, দেখাই আছোঁ কেকটো। এলেক্স টাইগাৰ, বঢ়িয়া। আমাৰ কেকটো ৰেডি হৈছে। এতিয়া আমি কেকটো লওঁ। দাদা লওক, হাতত লওক কেকটো। ল'ম এতিয়া কেকটো। আমি লৈ আছোঁ বাৰ্থডে বুলি কথা, কেকটো লৈ আছোঁ। এতিয়া আমি যাম কেকটো লৈ এই দোকানটো। বৰ্তমান মোৰ হাতত আছে কেক, বাৰ্থডে কেক। এতিয়া আমি যাই আছোঁ বাৰ্থডে খাবলৈ। আপোনালোকে চাই থাকক, কেকটা লৈছোঁ। পাই গৈছোঁ। ফ্ৰেণ্ডজনী ভিতৰত আছে, চবেই ভিতৰত আছে। আমাৰ লগৰ ফ্ৰেণ্ডকেইটা ভিতৰত আছে, আপোনালোকক দেখাই আছোঁ। ভিতৰত যাই আছোঁ, আমি এতিয়া প্ৰৱেশ কৰি আছোঁ। অলৰেডি কেক চেক লৈ আহিছোঁ। এই যে কেক ভাইক দিম, চবেই আছে, দেখাই আছোঁ। ভাই হয়, ভাই আছে, দেখাই আছোঁ। ভাই আজি বাৰ্থডে কৰি কেনেকুৱা লাগিছে ভাই? ভাল লাগি আছে, সঁচাকৈ ভাল লাগি আছে। অঁ, ফূৰ্তি লাগি আছে। ইয়াতে বহুত মানে ডাঙৰ কৰি মই ভাবাই নাছিলোঁ যে ইমান এটা ডাঙৰ কৰি মানে ইয়াতে মানে বাৰ্থডে এটা কৰি আছে। আপোনালোকক দেখাই আছোঁ। ইয়াতে চাৰিওদিকে মানুহ আছে, বহুত মানুহ আছে। আৰু কেইটামান ইয়াতে ভাল ভাল ছিংগাৰ আহিছে, ইয়াতে দেখাই আছোঁ। আমি সিহঁতৰ মানে ইণ্টাৰভিউ এটা ল'ম, পিছত ল'ম। আপোনালোকক দেখাই আছোঁ, কেমেৰা দি দেখাই আছোঁ। আছে ভাই, কেনে খবৰ? কেনে খবৰ? আছে ভালে। আমাৰ অলৰেডি ভোক লাগিছে, আমি অলপ কেইটা খাই লওঁ। আমি গেষ্ট হিচাপে আহিছোঁ আজি। আমি খাই লওঁ, ফাৰ্ষ্টত খাই লওঁ, তাৰপিছত আৰু খাব দিব। ইণ্ডাষ্ট্ৰি খাম, টেনশ্যন নাই। আগতে ফাৰ্ষ্টত খাই কিনে তাৰপিছত পেটটা পূজা কৰি কিনে তাৰপিছত আমি ব্লগ বনাম, মজাকে ব্লগ বনাম। আপোনালোকে চাব পাৰিব। এতিয়া ব্লগ কৰিছে, আমি এতিয়া ভাত খাই লওঁ, তাৰপিছত আমি আপোনালোকক ব্লগ কৰি দেখাম। আপোনালোকে চাই লওঁ, লগত খাম। আমি এতিয়া খাব দিছোঁ, আমি খাই লওঁ। বহুত ইণ্টাৰেষ্টিং হয়, খাই আছোঁ। পেটটা ভৰি গ'ল। এতিয়া আমি হাতটা ধুই লওঁ। ইয়াৰ পিছত আমি যোনটো আমাৰ কাম কৰাৰ আছে, মানে ব্লগ বনাম। আপোনালোকক তাৰপিছৰ পৰাই আমি ব্লগ বনাই কিনে দেখাম। তেতিয়া আমি হাতটা ধুই লওঁ প্ৰথমত। ইমান ভোক লাগিছিল মই ক'ব নোৱাৰোঁ, সঁচাকৈ ভোক লাগিছিল, তামাম ভোক লাগিছিল। মই মানে ৰাতিপুৱাৰ পৰা মানে একো খোৱা নাছিলোঁ, যাৰ কাৰণে এতিয়া পোনপ্ৰথমত আহি কিনে খাই ল'লোঁ। তাৰপিছত আমি কামটা ষ্টাৰ্ট কৰিম। আমাৰ ব্লগিং চেনেলটো ষ্টাৰ্ট হ'ব। আমি বহুতকেইটা মানুহ আহিছে, ছিংগাৰ আহিছে, সিহঁতৰ মানে ইণ্টাৰভিউটো ল'ম আৰু কথা পাতিম যে ক'ৰ পৰা আহিছে, কিমান দিনৰ পৰা ছিংগাৰ হৈছে বা কি হৈছে, চব কথা মানে আমি অলপ পিছতে মানে আমি ভিডিঅ'টো আৰম্ভ কৰিম। ভাল লাগি আছে। মই যোনটো কেক আনিছোঁ, সেইটো কেক এতিয়া কাটিম। আপোনালোকে চাই থাকক, দেখাই আছোঁ। ইয়াতে বহুত মানুহ আছে, চবে খাই দিয়ক। এতিয়া কেকটো ষ্টাৰ্ট কৰিম, কাটা ষ্টাৰ্ট কৰিম। তেতিয়া আমি কেকটো কাটিম, আপোনালোকে চাই থাকক, দেখাই আছে।
যি হওক আমি এইটো অনুষ্ঠানত আহি কিনে লগ পালোঁ আমাৰ লগত আমি সিহঁতৰ মনৰ কথা শুনিম আৰু অলপমান কথা পাতিম আপোনালোকে ধৈৰ্য সহকাৰে শুনি থাকক আমি যাই আছোঁ এতিয়া পৰিচয়টো লৈ লওঁ হয় কওক মোৰ নাম ৰেজাউল ইছলাম মোৰ ঘৰ গোৱালপাৰাত চ' মানে ইয়াতে পাৰ্টি এটা হৈ আছে মানে আমাৰে পাৰ্টি আমি পাতিছিলোঁ চ' ইয়াতে বহুতো দূৰৰ পৰা ছিংগাৰ আহিছে ময়ো আহিছোঁ তো গান চান হ'ল আমাৰ সৈতে আৰু এজন ছিংগাৰ আছে আমি ইয়াৰ পৰিচয়টো লৈ লওঁ প্ৰথমতে নমস্কাৰ মই আনোৱাৰ হুছেইন এছিষ্টেণ্ট প্ৰফেচাৰ আমাৰ সৈতে আৰু এজন আছে আমি তাৰ পৰিচয়টো লৈ লওঁ হয় মই আবুল কালাম আজাদ ময়ো ইয়াৰে গোৱালপাৰাৰে হয় ইয়াতে ভাইটিজনক লগ পালোঁ গতিকে আমি সংগীতৰ বিষয়ে দুই এষাৰ কথা জানিবলৈ ইচ্ছা কৰিছে এতিয়া অলপ আলোচনা কৰিম ডিটেইলছত আৰু ভণ্টিৰ পৰিচয়টো লৈ আছোঁ ভণ্টিৰ নামটো সুধিম আৰু ক'ত থাকে কি কৰে ভণ্টিৰ মুখৰ পৰাই শুনিম নমস্কাৰ মোৰ নাম আছৰিন আহমেদ মই ভালুকপুখুৰীত থাকোঁ আৰু মই বৰ্তমান বলদমাৰী হাইস্কুলত ক্লাছ 10ত পঢ়ি আছোঁ দাদা আপোনাৰ এই মানে গানবিলাক আমি ইউটিউবত শুনিছোঁ বহুতবাৰ শুনিছোঁ বহুত ভাল লাগে আৰু মানুহক আমি ব্লগ কৰি দেখাই দি আছোঁ যে আপুনি মানে এজন ছিংগাৰ হয় আপুনি একচুৱেলি মানে কিমান দিনৰ পৰা সংগীত জগতত আছে মই মোটামুটি 3 বছৰ ধৰি গান গোৱা ষ্টাৰ্ট দিছোঁ আৰু গানটো সৰুৰে পৰা মানে গাই আছিলোঁ চ' সিমান ষ্টেজত গোৱা নাই মানে গোৱালপাৰা কলেজৰ পৰা মানে গানত ষ্টাৰ্ট দিছোঁ আৰু বহুতো প্ৰগ্ৰাম কৰিছোঁ গোৱালপাৰাত আমাৰ লোকেলত কৰিছোঁ বৰপেটাত কৰিছোঁ গুৱাহাটীত কৰিছোঁ বঙাইগাঁৱত কৰিছোঁ আৰু এটা ৰিয়েলিটি শ্ব' হৈছিল নৰ্থ ইষ্ট আইডলত সেইটো মানে ছেকেণ্ড প্ৰাইজ পাইছিলোঁ তো আৰু মানে প্ৰগ্ৰাম কৰি আছোঁ বৰ্তমান মানে আৰু এটা মোৰ নিউ এটা চেনেল খুলিলোঁ ৰেজাউল ইছলাম অফিচিয়েল তাতে মানে আৰু নতুন গান ভাল কিবা এটা আপলোড নিশ্চয় আৰু আমি সুধিব লগা বহুত কথা আছে আপোনালোকে ৰেজাউল ইছলাম তাৰ এটা নিজৰ চেনেল আছে আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাব পাৰে তাৰ ভিডিঅ'বোৰ আমি আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব বহুত ভাল ভিডিঅ' বনাই আপোনালোকে যাই কিনে চাব বহুত ভাল লাগে আৰু এইটো মানে ষ্টেজ প্ৰগ্ৰামটো কৰি থাকে নিজেই কল যে মানে বৰপেটাত আৰু গোৱালপাৰাত লোকেলত বহুত জাগাত মানে কৰি থাকে প্ৰগ্ৰাম কৰি থাকে আপোনালোকে মাতিলে যাব নিশ্চয় যাব মই ইয়াৰ কুকুৰৰ পৰাই শুনিম আৰু যে মানে ষ্টেজ প্ৰগ্ৰাম কৰিলে মাতিলে যাব না নাই তাৰ বহুত কথা জানিব আছে আমি ইয়াৰ পিছতে যাই আছোঁ আৰু এজন আছে কালাম তাৰ নিজস্ব এটা চেনেল আছে সংগীত প্ৰেমিক হয় তাই সংগীত বহুত ভাল পায় তাৰ সৈতে দুই এষাৰ কথা পাতিম আমি এতিয়া যাই আছোঁ তাৰ ওচৰত ধন্যবাদ হয় মই কালাম হয় গতিকে আজি ইয়াত মানে মোক লগ পাই আৰু মই নিজে তেওঁৰ লগত মানে অলপ কথা বতৰা বিনিময় কৰাৰ সময়ত মানে এতিয়া আমি
আটকিয়ে গ'লো যেনিবা আৰু যে তেওঁ গানৰ বিষয়ে বহুত যেনে আমি ইণ্টাৰেষ্টেড সিহঁতেও মানে আমাৰ বিষয়ে জনাৰ খুব এটা ইণ্টাৰেষ্ট হৈছে। কালাম মিউজিক আছাম নামৰ এটা মোৰ নিজস্ব এটা মানে চেনেল ইউটিউবৰ জৰিয়তে মই জাষ্ট মানে কিছুদিনৰ পৰাই মানে আৰম্ভ এটা কৰিছোঁ যে মই নিজে কিছুমান গান কৰি আছোঁ আৰু গানবোৰ মই নিজে লিখোঁ আৰু সুৰ নিজে কৰোঁ, কণ্ঠ নিজে মই দি আছোঁ আৰু সেইবিলাক নিশ্চয় তাতে যাই কিনে চাব কালাম মিউজিক আছাম, তাতে বহুত ভাল ভাল ভিডিঅ' বনায়, তাই নিজেই ডিৰেক্টৰ হয়, নিজেই গানবোৰ লিখে, নিজেই গায়। আপোনালোকে চাব বহুত বহুত ভাল ভাল ভিডিঅ' তাই মানে কালাম মিউজিক আছামত আপলোড দিয়ে। আমাৰ সৈতে আৰু এজন আছে আনোৱাৰ হুছেইন ছিংগাৰ, আপোনালোকে চিনি পায়, তাক দেখাই পাইছে ইউটিউব চেনেলত দেখা পাইছে, তাই বিলকিছৰ সৈতে গান গাইছে আৰু জুবিন দাৰ আমাৰ অসমৰ গৌৰৱ জুবিন দাৰ সৈতে বহুত মানে ষ্টেজ প্ৰগ্ৰাম কৰিছে। তেখেতৰ মুখৰ পৰাই শুনিম কিমান দিনৰ পৰা এই গান সংগীত আৰু ভাল পায় আৰু কিমান দিনৰ পৰা সংগীতৰ সৈতে জড়িত আছে। নমস্কাৰ, মই প্ৰায় 2000 চনৰ পৰা সংগীতৰ লগত জড়িত আছোঁ আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিত 2006ত এটা কম্পিটিশ্যনত দিছিলোঁ। হয় গতিকে এইটো গানটো আছিল আপোনাৰ লাইট ক্লাছিকেল ছং কম্পিটিশ্যন। মই প্ৰথম স্থান পাইছিলোঁ। গতিকে তেতিয়াৰ পৰা আৰু গান গোৱাৰ প্ৰতি এটা নতুনকৈ এটা উৎসাহ আহিল। গতিকে এতিয়া মই অলপ গান গাই আছোঁ। আপোনালোকে সকলোৱে জানে মই এটা নতুন গান ওলাইছোঁ 2021ত। গানটো আছিল বগলত আইনা। এইটো মোৰ লগত আছিল বিলকিছৰ নাম। আপোনালোকে সকলোৱে জানে জুবিন দাৰ লগত গান গায়। নিশ্চয় আপোনাৰ এইটো মই শুনিম, যে গানটো শুনিম আপোনাৰ মুখৰ পৰাই শুনিম। আপুনি এজন টিচাৰ হৈ এই সংগীতত কেনেকৈ সোমাল বা কেনেকৈ আপোনাৰ এই আগ্ৰহটো আহিল? এইটো ভাল কথা কৈছে। গতিকে গান গোৱাটো এটা শিক্ষাৰ ভিতৰত পৰে, এইটো এটা এক্সট্ৰা কাৰিকুলাম। গতিকে মই সৰুৰ পৰা গান ভাল পাওঁ, গায়ো ভাল পাওঁ, শুনিও ভাল পাওঁ। হয় হয়। গতিকে এইটো এটা মই মানে ইণ্টাৰেষ্ট আছে সেইকাৰণে গাওঁ। আপুনি যোনটো এই যে বগলতে আইনা যোনটো গান গাইছে, এইটো গান অকণমান শুনাই দিব নেকি? ঠিকে আছে। এইটো গান মোৰ এটা চেনেল আছে, আনোৱাৰ হুছেইন মিউজিকেল চেনেল। আপোনালোকে সকলোৱে এইটো চেনেলত পাব। ইউটিউব চাৰ্চ কৰিলে পাই যাব। গানটো হৈছে বগলত আইনা। বগলতে আইনা না না রে না, দূৰত থাকিস না না বাবা না, কেন করিস এত অভিমান, হৃদয় হয় যেন মোর পরিশান, কত কষ্ট মোর বুকত জ্বলছে সেইটা কি তুই বুঝিস না, বগলাতে আয়না না না রে না, দূৰত থাকিস না আরে না বাবা না। আপোনালোকে নিশ্চয়কৈ শুনিল, তেখেতৰ মুখৰ পৰাই গানটো শুনিল। একচুৱেলি বহুত ইণ্টাৰেষ্টিং গানটো হয়। এইটো কোচ ৰাজবংশী গান হয়। আপোনালোকে এইটো গান যদি শুনিব খোজে আনোৱাৰ হুছেইন মিউজিকেল চেনেল, তাতে গ'লেই মানে আপোনালোকে এই ফুল ভিডিঅ'টো পাব। আপোনালোকে যাব, তাতে যাই কিনে চাব আৰু নতুন নতুন ভিডিঅ'বোৰ তাতে আপলোড দিব, বনাই আছে। আমি যাম এতিয়া কালামবাইৰ ওচৰত। কালামবাই মানে তাই কৈছে যে তাই নিজে গান লিখে, নিজে ডিৰেকশ্যন দি কিনে ভিডিঅ' বনায়। একচুৱেলি প্ৰেক্টিকেলত কিমান দূৰ গাব পাৰে বা কিমান দূৰ গায়, আমি এটা গান তাৰ মুখৰ পৰাই শুনিম আমি। ধন্যবাদ। মোৰ আপোনালোকে ফেচবুকত যদি চাব বিচাৰে, কালাম আজাদ বুলি মোৰ এটা প্ৰফাইল আছে, আৰু ইউটিউবত মই ইয়াৰ আগত আপোনালোকক জনালোৱে যে কালাম মিউজিক আছাম, তাত মই গানবোৰ কৰি মই দি আছোঁ। আপোনালোকক উপভোগ কৰক। মই এতিয়ালৈকে বোধ কৰোঁ 7টামান গান ইউটিউবত মই এতিয়ালৈকে দিছোঁ আৰু এৰি আপোনালোকে শুনাৰ কাৰণে। তাৰে পৰা 2-এটা মই গানৰ মুখৰা মই জাষ্ট মানে ফাৰ্ষ্ট 2টা এটাকে লাইন অলপ মানে তেখেতক শুনাব বিচাৰিম। মই এটা গান মানে বিহুৰ ওপৰত লিখিছোঁ। গানটো এনেকুৱা: এই বেলি বিহুৰ বতৰত তোমালে পাতিছো হাত, এই বেলি বিহুৰ বতৰত
তোমালে পাতি সুহাত আশা মোৰ প্ৰিয়া তুমি নকত দিয়াচোন মাত এই বেলি বিহুৰ বতৰত তোমালে পাতি সুহাত। আপোনালোকে নিশ্চয়কৈ শুনিল কালামবাইৰ মুখৰ পৰাই গান। একচুৱেলি কালামবাই বহুত ভাল গান গাইছে আৰু আমাৰ অসমৰে গান গাইছে, যিমানকেইটা গান গাইছে অসমৰে গান গাইছে, বহুত ভাল লাগিছে। আপোনালোকে ইউটিউবত যাই কিনে চাব, কালামবাইৰ ভিডিঅ'বোৰ চাব আৰু তাক অলপ ফ'ল' কৰিব, যাতে আমাৰ অসমত এনেকুৱা ছিংগাৰ যাতে ভৱিষ্যতত আগবাঢ়ি যাব পাৰে। আমি তাকে দোৱা কৰোঁ, আপোনালোকে হয়তো বা আশীৰ্বাদ দিব, দোৱা কৰিব আৰু ভিডিঅ'বোৰ চাব। আমি আপোনালোকৰ সৈতে পৰিচয় কৰাই দিছোঁ। ৰেজাউল ভাই আছে মোৰ লগত। ৰেজাউল ভাইৰ পৰা কিছুমান কথা শুনিম, অকণমান কথা শুনিম, আপোনালোকে থাকক। ৰেজাউল ভাই, আপুনি যে হয়তো বা বহুত জেগাত মানে হয়তো ষ্টেজ প্ৰগ্ৰাম কৰি আছে, বৰ্তমান যদি আপোনাক যদি কোনোবাই ষ্টেজ প্ৰগ্ৰাম কৰাৰ কাৰণে যদি মাতে, আপুনি যাবনে? হয়, নিশ্চয় যাম, কিয় নাযাম। সেইটোৱে মোৰ কাম। আৰু মই ষ্টেজ প্ৰগ্ৰাম কৰি আগতেও কৰিছোঁ, গতিকে কৰিম আৰু। হয়, আপোনাৰ মুখেদি শুনিছোঁ যে আপুনি ষ্টেজ প্ৰগ্ৰাম কৰে, হয়তো বা ছিংগাৰ হয়। আপোনাৰ মুখৰ পৰা এটা কথা মই শুনিম যে আপুনি যে সংগীত জগতত আছে, তে আপোনাৰ ঘৰৰ পৰা আপোনাৰ মা দেউতা আপোনাৰ কিমান ছাপোৰ্ট কৰিছে নে কৰা নাই? ছাপোৰ্ট কৰিছে। প্ৰথমতে মানে অলপ ভালকৈ ছাপোৰ্ট কৰা নাছিল, মানে এনে গান গাইছোঁ আৰু হয়। সৰুৰে পৰা গানৰ আছিল। মানে সৰুৰ পৰা আপোনাৰ মানে গানৰ প্ৰতি ইণ্টাৰেষ্ট আছে? সৰুৰে পৰা মানে গানৰ প্ৰতি ইণ্টাৰেষ্ট আছিল আৰু মানে সেইটো মানে ভালকৈ বুজিব পৰা নাছিল। যেতিয়া মানে মই ষ্টেজ পাৰফৰ্মেঞ্চ কৰিব ধৰিলোঁ, হয়, তেতিয়া মানে ফুল্লি ছাপোৰ্ট কৰিছে। হয়, তেখেতৰ মুখৰ পৰা শুনিলেই যে মানে প্ৰথমতে তেওঁৰ মা দেউতাই মানে ফুল্লি ছাপোৰ্ট কৰা নাছিল। যেতিয়া তাই মানে ষ্টেজ প্ৰগ্ৰাম কৰা ধৰিল, তাৰপিছৰ পৰাই তাৰ মা দেউতাই ছাপোৰ্ট কৰিছে। তেতিয়া আপুনি নতুন প্ৰজন্মক কি মেছেজ দিব বিচাৰি আছে? সেইটোৱে আৰু মানে নিজৰ ভিতৰত টেলেণ্ট থাকিলে সেইটো শ্ব' কৰিব লাগে, ৰাইজৰ সন্মুখত তুলি ধৰিব লাগে আৰু নিজৰ প্ৰতিভাটো সেইটো মানে ওপৰত উঠাব লাগে। ঠিক আছে, নিশ্চয় বাৰু। আকৌ আহিম আপোনাৰ ওচৰত। তেতিয়া আমি আৰু এজনৰ আছে ইয়াতে বহি আছে, তাৰ মুখৰ পৰা আমি কেইটামান কথা শুনিম। আমাৰ সৈতে আছে আনোৱাৰ হুছেইন ছিংগাৰ। এইটোতো পৰিচয় দিছোঁৱেই আপোনালোকক অলৰেডি। তাৰ মুখৰ পৰা আমি কেইটামান কথা শুনিলোঁ। এতিয়া আমি সুধিম যে তাৰ মুখৰ পৰাই কেইটামান কথা শুনিম যে আপুনি নতুন প্ৰজন্মক কি মেছেজ দিব বিচাৰি আছে? ধন্যবাদ। মই নতুন প্ৰজন্মত বা নৱপ্ৰজন্মত মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে ল'ৰা ছোৱালী যিবিলাক কিছুমান ল'ৰা ছোৱালী আছে, প্ৰতিভা আছে, গান গোৱাৰ প্ৰতিভা আছে, ডান্স কৰাৰ প্ৰতিভা আছে, যাৰ যিটো প্ৰতিভা আছে সেইটো সমাজৰ আগত প্ৰকাশ কৰিব লাগে। গতিকে মই এইটো মেছেজ দিব বিচাৰিছোঁ, আপোনালোকৰ সকলো ল'ৰা ছোৱালীক যাৰ যি প্ৰতিভা আছে অলপ আগবঢ়াই দিয়ক। নিশ্চয়কৈ আমি দেখা পাইছোঁ যে কেতিয়াবাকে মানে ল'ৰা ছোৱালীৰ প্ৰতিভা থকাৰ পিছতো গাৰ্জেনৰ ছাপোৰ্ট নোপোৱাকৈ মানে সিহঁতে মানে ভিডিঅ' কৰিব নাপায়। আপুনি ভাল কথা কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে আগবাঢ়ি দিয়ক, গানৰ সংগীতৰ মাজত সোমাই দিয়ক। আমাৰ অসমটো বা ইণ্ডিয়াটো বহুত আগবাঢ়ি যাব। লাষ্ট আমি ইয়াৰ পৰা মানে আজি এই ব্লগটো শেষ কৰিম, ইয়াৰ পৰা ইণ্টাৰভিউটো শেষ কৰিম। আমি লাষ্ট এটা আনোৱাৰ হুছেইন ছিংগাৰৰ পৰা লাষ্ট এটা গান শুনিম, তাৰ ভাল লগা আৰু এটা গান আমি শুনিম। আপুনি কি গানটো গাব? মই গান যিকোনো লেংগুৱেজৰ গান মই ভাল পাওঁ। তাৰ ভিতৰত কিছুমান ফেভৰেট গান থাকে সকলোৰে। মোৰ ফেভৰেট গানটো হৈছে চাঁদ সে পৰ্দা কিজিয়ে। ছিংগাৰ কুমাৰ চানু আছে। গানটো মই অলপমান গাই দিছোঁ। चांद से पर्दा कीजिए, हाँ चांद से पर्दा कीजिए, कहीं सुरा न ले सहरे का नूर, ए मेरे हमनवा, ए मेरे हुजूर, ए मेरे हमनवा,
ए मेरे हुजूर चांद से पर्दा कीजिए। ধন্যবাদ। নিশ্চয় ভালেই লাগিল আপোনাৰ মুখৰ পৰা গানবিলাক শুনি কিনে ভাল লাগিছে। তে হয়তো বা আমাৰ বহুত কথা আৰু জানিব লগা আছে। তে আমি টাইমৰ অভাৱৰ কাৰণে আমি সকলো কথা আলোচনা কৰিব পৰা নাই। আমি লাষ্ট আনোৱাৰ হুছেইন ছিংগাৰৰ পৰা সুধিম যে আপুনি অসমৰ ৰাইজক এতিয়া কি কৈ কেনে মানে ব্লগটো শেষ কৰিব? মই ইতিমধ্যে মোৰ চেনেলৰ কথা কৈছোঁ, আনোৱাৰ হুছেইন মিউজিকেল চেনেল, আৰু লগতে আছাম ব্লগ, অসমীয়া ব্লগাৰ বয়। অসমীয়া ব্লগাৰ বয়। এইটো চেনেলত আপোনালোকে নতুন নতুন ভিডিঅ' পাই যাব, সকলোৱে চাব। ধন্যবাদ। তেখেতৰো এটা চেনেল আছে আৰু মোৰো চেনেলটো অসমীয়া ব্লগাৰ বয়। আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু চাই থাকিব, এখেতৰো ফ'ল' কৰিব আৰু মোক চাই থাকিব। মানে নতুন নতুন ভিডিঅ' আমি এই অসমীয়া ব্লগাৰৰ বয়ত মই আপলোড দিম আৰু দি আছোঁ। আৰু আমাৰ সৈতে আছে ভণ্টিজনীৰ পৰিচয়টো আমি ইতিমধ্যে লৈছোঁ, আগতেও লৈছোঁ। আগতে এই ভণ্টিজনীৰ লগত আমি ব্লগ কৰিছোঁ। এতিয়া আমি ভণ্টিজনীৰ মুখৰ পৰা এটা গান শুনি। ভণ্টি, তুমি এতিয়া কি গান গাবা? কোনটো গান গাবা? মই লাষ্ট এটি এছামিছ গান গাম। হয় হয়। এতিয়া তুমি যে মোৰ বুকুতে উমলা, ভাবিলেই বাঢ়ে মৰম, এতোলা দুতোলা, নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চোৱানা পৰিলো তোমাৰে প্ৰেমতে। থেংক ইউ। আৰু আমাৰ সৈতে আৰু কেইটামান ইউটিউবাৰ আছে। তেখেতৰ সৈতে আমি অকণমান শ্বৰ্টলি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। আমি যাই আছোঁ এতিয়া। কেইটামান ইউটিউবাৰ আছে, ইউটিউবাৰ চেনেলৰ নামটো কি আৰু তেখেতৰ পৰিচয়টো, এইখিনি আমি শ্বৰ্টলি ল'ম। আমাৰ হাতত বেছি টাইম নাই। ব্লগটো ইতিমধ্যে ডাঙৰ হৈ যায় আছে। ইমান ডাঙৰ ব্লগটো আপলোড দিয়াটো সম্ভৱ নহয়। আমি চমুকৈ লোৱাৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি ফাৰ্ষ্টতে পাই গ'লোঁ এটা ভায়ক, তাৰ চেনেলটোৰ নাম আৰু তেখেতৰ চেনেলটোৰ নামটো আমি সুধিম। মোৰ চেনেলটোৰ নাম হ'ল এলেক্স টাইগাৰ ষ্টেণ্ডাৰ্ড। আপোনালোকে গোটেই ছাপোৰ্ট কৰক। আমি ভাল ভাল কণ্টেণ্ট আনো, আপোনালোকে নিশ্চয় চাওক আৰু ছাপোৰ্ট কৰক আমাক। আমাৰ সৈতে আৰু এটা ইউটিউবাৰ আছে, তেখেতৰো পৰিচয়টো লৈ লওঁ। মানে চেনেলৰ কি নামটো আছে, তো তেখেতে কিমান দিনৰ পৰা চেনেলটো চলাই আছে আমি সুধি ল'ম। মোৰ চেনেলৰ নাম AR মিউজিক টিম। নতুন নতুন ভিডিঅ' আপলোড কৰি আছোঁ আৰু কৰি থাকিম, আপোনালোকে চাব। আপোনাৰ চেনেলটো কিমান দিন হৈছে? হয়, নিশ্চয়কৈ আপোনালোকে চাব। তেখেতৰ চেনেলত তাতে কণ্টিনিউ ভিডিঅ'বোৰ দি থাকে আৰু ভাল ভাল ভিডিঅ' দি থাকে। আপোনালোকে তাতে যাই কিনে মানে ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি আমি ব্লগ শেষ কৰিলোঁ। টাটা, বাই বাই, গুড নাইট।